নাজানো উভতি আহোঁতে কিমান দিন লাগিব। প্ৰিয় বন্ধুৰ সাক্ষাৎ লবি এই ভাৱত মোৰ আনন্দ লাগিছে। তোমালোকৰ বিশ্বাস অন্তৰত তুলিছে মোৰ বিষাদৰ জোৱা। আমি খুশি বাঁধি জীবন তারে জীবন করে দিওকা আপনার আমার ভাবে অলপ চিন্তা না এত না এত আপনার পরম মিত্র এই উৎস দোয়া করে প্রিয়ে জগতৰ গৰাকী এই অন্ধময় কেনেকৈ প্ৰদান কৰিম? আপনার পরম বন্ধুলৈ কৰিছোঁ আৰু বাৰু তোমাৰ যি ইচ্ছা, মই এতিয়া আহিলোঁ। তোমার কোন অর্থ কিয় প্রভু হাতবৈ জানি কোন ভয়ংকৰ প্ৰতিজ্ঞা কৰা নাছিল যে কৃষ্ণৰ বধেদাৰ একমাত্ৰ মই সেই হাতবৈ দ্বাৰা অত্যাচাৰ কৰিছিল। তাহাতো নারী অনুভূত হালবার প্রতিজ্ঞা নির্বোধ নির্বোধিত কর্তব্যের ধারণা করে সেই পবিত্র হৃদয়ত রাখি সৃজন কার্য হয় সেইজনে নিজের পতন নিজেই ঠিক ঠিক হালব আরো দণ্ড বক্র ধরে প্রিয় কেচব মনে মনে মই গরু কামনা দুর্হং
জগতৰ অহিংসা প্ৰেম আৰু ত্যাগে নিম্ন হ'ব পাৰে হিংসাৰ জনমটো প্ৰতি সহ্য প্ৰভু সত্য বাক্য তুমি কৰিলা উচ্চাৰণ প্ৰেম ত্যাগ ত্যাগ প্ৰেম ত্যাগ ত্যাগ প্ৰেম প্ৰভু तुम्हारे बच्चों मुर मुर बाइर बंधु मुर परम मित्र खुदाबक जीवे बोला ओ प्रिय खंते को प्रेक्षक করে তুমি দিব্য দৃষ্টির দ্বার চালিব পারিছু প্ৰভু খুদাবা আহি উপস্থিত হৈছেহি সিংহৰ জ্বৰত আপোনাৰ বাক্যটো শুনাব উপস্থিত হোৱাটো হিংসা দ্বাৰা এই যে সৌভাগ্য আপোনাৰ পৰমিত্ৰক আমি সকলো আগবাঢ়ি কৰোঁ যোগাৰ যদি তুমি অলপ বিলম্ব নকৰিব যদি খুদাবা কাটলিবলৈ প্ৰস্তুত হোৱাকৈ যদি আজি মোৰ পৰম আনন্দ মোৰ পৰম মিত্ৰ মোৰ বাল্য বন্ধু খুদাবা গেছে আজি ঈশ্বৰ কৃষ্ণ আনন্দত আজি মই আত্মহাৰা হৈ পৰিছো যাওক খুদাবাক মই নিজেই কৈ আনো দয়া কৰি খুদাবা